এয়া আমি উপস্থিত হৈছো হি গুপ্তকাশী, যা আমাৰ বিশ্বনাথ ঘাট বুলি আমি জানো পপুলাৰলি, কিন্তু ইয়াক গুপ্তকাশী বুলি কোৱা হয়। তো আমি ইটো পাৰলৈ যাম, য'ত আমাৰ উমা টুমুনি বুলি কয়, সেই উমা টুমুনিত যাম আমি এতিয়া। এয়া আমি উমা টুমুনিলৈ এই নাৱেৰে যাত্ৰা কৰি আছোঁ। এয়া পানীত আমাৰ এখন ব্ৰহ্মপুত্ৰ নদী নহয় জানো? বৰগাং বুঢ়ীগাং এইটো কি বৰগাং বুঢ়ীগাং বৰগাং আৰু বুঢ়ীগাং না? এইটো তাৰপিছত গৈ পিনে ব্ৰহ্মপুত্ৰত পৰিছে। আচ্ছা আচ্ছা, বৰগাং আৰু বুঢ়ীগাং দুইটা ইয়াত আহি মিলিছেহি মানে ব্ৰহ্মপুত্ৰৰ লগত মিলিছে। হয় হয়, ত্ৰিবেণী সংগম বুলি কোৱা। আচ্ছা আচ্ছা আচ্ছা, এইটো এটা ত্ৰিবেণী সংগমেই হয় আমাৰ, যি বৰগাং বুঢ়ীগাং আহি পিনে এইটো ব্ৰহ্মপুত্ৰত মিলিছে আৰু ইয়াত গৈ পিনে ডাইৰেক্ট বে অফ বেংগল ফালে গৈছে এইটো গতিকে ইয়াৰ পৰাই। এয়া আমি উমা টুমুনিত পামহি এতিয়া। ইয়াত এইটোৱে আমাৰ উমা টুমুনি হয়, যিটো আমাৰ বিশ্বনাথ ঘাটত অৱস্থিত। ইয়াত বিশেষকৈ আমাৰ শিৱ মন্দিৰ আছে ইয়াত, আৰু শিৱ ভক্তসকলৰ কাৰণে, আৰু আমাৰ যিটো আমাৰ পৌৰাণিক ত্ৰিদেৱতাৰ ভিতৰত যিটো অন্য শ্ৰেষ্ঠ দেৱতা শিৱ, এই শিৱ বুলি কয় আৰাধ্য স্থান হিচাপে এইটো আছে। ইয়াত ইফালে ব্ৰহ্মপুত্ৰ নদী, ইফালে চাব পাৰে এখন ব্ৰহ্মপুত্ৰ নদী হয়। মনোমোহা দৃশ্য, ইয়াত প্ৰাকৃতিক দৃশ্য আৰু শান্তিপূৰ্ণ জেগা। আপোনালোকে যদি কোনোবা শান্তিপূৰ্ণ জেগা বিচাৰি আহে বিশ্বনাথ চাৰিআলি, এইটো হৈছে এটা বহুত শান্তিপূৰ্ণ জেগা। আপোনালোকে নদীৰ কাষৰত ধুনীয়াকৈ পাব পাৰে। আৰু ইফালে ইফালে কাজিৰঙাৰ চাপৰি, ইফালে সেইবোৰ কাজিৰঙা চাপৰি হয়, আৰু এইফালে এইটো আমাৰ ব্ৰহ্মপুত্ৰ, আৰু এইফালে উমা টুমুনি। এইটো যিহেতু আমাৰ ইয়াত বিশ্বনাথ ঘাটেই হওক বা আমাৰ অসমতে বহুত ধৰণৰ কীৰ্তিচিহ্নবোৰ আছে, বা আমাৰ পৌৰাণিক যিটো মঠ মন্দিৰবোৰ আছে, যিবোৰ হয়তো আমাৰ কি হয় যে আমাৰ বিশেষকৈ যিটো পৰ্যটন উদ্যোগৰ যোনবিলাক কাৰ্যকৰী বা চৰকাৰৰ অৱহেলাৰ ফলতে হওক, এইবিলাক এনেকৈ পিছ পৰি থাকে। যিহেতু আমি এতিয়া আমাৰ সাধাৰণ ৰাইজে ইয়াক আমি বিশ্বৰ বা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যলৈ আমি এৰি দিব লাগিব, যে আমাৰ এই ধৰণে আমি দেখাব লাগিব, আমি নিজৰ সভ্যতাক চিনাকি দিব লাগিব। যিহেতু আমি এতিয়া অসমৰ সন্তান হিচাপে বা আমাৰ অসমীয়া হিচাপে আমাৰো কি ডেভেলপ, আমি প্ৰায়বিলাক আমি কি হয়, আমি ছুটিৰ সময়ত বহুত দূৰ দূৰলৈ ফুৰিব যাওঁ, কিন্তু আমাৰ ইয়াতো কিমান ধৰণৰ ধুনীয়া ধুনীয়া আমাৰ প্ৰাকৃতিক দৃশ্য বা প্ৰাকৃতিক সৌন্দৰ্য আছে ইয়াত, তাক আমি বিশ্বৰ দৰবাৰত এৰি দিব লাগে। প্ৰায় 40 ফুট ওখৰ এটা শিৱৰ প্ৰতিমূৰ্তি ইয়াত নিৰ্মাণ কৰিব, ইয়াত শিৱৰ মূৰ্তি স্থাপন কৰিব। ইয়াত এইটো গ্ৰীণ এছিয়ানৰ সৌজন্যত এইটো আৰম্ভ হৈছে। গ্ৰীণ এছিয়ানৰ এটা ৰিজৰ্ট ইয়াত বনাই আছে। ইয়াত আইলেণ্ড ৰিজৰ্ট, গ্ৰীণ এছিয়ান আইলেণ্ড ৰিজৰ্ট বনাই আছে। যি মেলুহা চিভিলাইজেশ্যন আছিলে, আমাৰ যি সভ্যতা, মেলুহা সভ্যতা, হয়তো ইয়াত আমি বিশেষ গৱেষণা কৰি আমি মেলুহা যি সভ্যতা আছিলে, সেই মেলুহা সভ্যতাৰ ইয়াত পোৱা যাব। ইয়াতে আমাৰ এটা যোনটো উমা টুমুনি আছে, তাৰ অন্য এটা মন্দিৰ হয় ইয়াত চাওঁ আমি ভিতৰত যে এইটো কি মন্দিৰ, ইয়াত কাক পূজা কৰা হয় আমি চাম এতিয়া। ইয়াত এইটো লিখা আছে বাঘেশ্বৰী মাৰ থান। এইটো আমাৰ বাঘেশ্বৰী মাৰ থান বুলি লিখা আছে। এইটো বাঘেশ্বৰী মাৰ থান। এইটো ভিতৰত মূৰ্তি এটা আছে হ'বলা, এইটো হয়। কি দেৱী কোন হয় আপোনালোকে জনাব, বিশেষকৈ মোৰ নাজানো এইগৰাকী কোন হয়। দুৰ্গা দেৱী হ'লেতো সিংহৰ ওপৰত থাকিব, এজনী বাঘৰ ওপৰত আছে এইগৰাকী। কি দেৱী আপোনালোকে জনাব। ইয়াত আন এটা মন্দিৰ আছে, আমি এই মন্দিৰটো চাম। এইটো কি মন্দিৰ হয়, এইটো আন এটা মন্দিৰ। তেতেলী গছ হয় এই মন্দিৰটোৰ ওচৰতে। আমি প্ৰায়বিলাক আমি যেতিয়া শিৱ মন্দিৰবিলাক দেখোঁ, প্ৰায়বিলাকৰ ওচৰতে এটা তেতেলী গছ প্ৰায় পোৱা যায়। এইটো কি কানেকশ্যন আছে, এইটো প্ৰায় মই নাজানো, বাট আপোনালোকে জনাব, আপোনালোকে জানে যদি। এইযোৰ তেতেলী গছ আছে এইজোপা, প্ৰায়বিলাকে আমাৰ যোনটো আমাৰ মলেশ্বৰ দেৱালয় আছে তাতো আছে সেইদৰে তেতেলী গছ আৰু বেলগছ। ইয়াৰ কি বিজ্ঞানসন্মত কি ধাৰণা এইটো নাজানো মই, বাট ইয়াত থাকে প্ৰায় তেতেলী গছ বাট বেলগছ পোৱা যায় তাত। তো এইটো এটা মন্দিৰটো তলা মৰা হৈ আছে। এয়া আমি যোনটো আমাৰ প্ৰকৃত যোনটো আমাৰ মেইন যোনটো দেৱালয় আছে, ইয়াত শুক্ৰেশ্বৰ দেৱালয়, আমি তাত পালোহি। আমাৰ এইটো কাৰণেই বিখ্যাত হয় এই উমা টুমুনি, এইটো শুক্ৰেশ্বৰ দেৱালয়। ইয়াত এইটো হয় আমাৰ, ইয়াত অনুগ্ৰহ কৰি জোতা চেণ্ডেল
গেটৰ বাহিৰত খুলিব, শিলৰ ওপৰত নুঠিব। তো ইয়াৰ আমাৰ যিটো আমাৰ বিশ্বাস আছে, আমাৰ যিহেতু আমাৰ ধৰ্মীয় বিশ্বাস আছে, এই শিলবোৰত যিহেতু ভগৱান থকা বুলি আমাৰ লোকবিশ্বাস আছে, তো সেইবাবে আমাৰ ইয়াত জোতা পিন্ধি সোমাব নিদিয়ে। পিছে আজি ইয়াত কোনো মানুহৰ সমাগম প্ৰায় নাই, তো সেইকাৰণে আমি ইয়াত নোসোমাওঁ আজি নোসোমাওঁ। সেইটো গেট বন্ধা হৈ আছে, বুজিছে নাই? এইটো সোমাওঁ। এইদৰে সৰু সৰু দোকান কিছুমানো আছে ইয়াত, প্ৰায় চিপছ জাতীয় বস্তু আৰু আমাৰ চানা জাতীয় বস্তু ইয়াত পোৱা যায়। আমি উমাটুমনিত আহি পালোহি। ইয়াত কিমান ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য ইয়াত পোৱা যায়। ইফালে আমাৰ ব্ৰহ্মপুত্ৰ নদী, আৰু এইফালেদি এয়া আমাৰ বুঢ়ীগাং, আৰু আমাৰ আহিছে বৰগাং নদী, আৰু ইয়াত আহি গোটেই মিলিত হৈছে। এইটোৱে আমাৰ যি গুপ্তকাশীৰ পুৰণা ষ্ট্ৰাকচাৰবোৰ আছিলে, আমাৰ যোনটো ধ্বংসাৱশেষবোৰ আছে ইয়াতে, মন্দিৰৰ এই ধ্বংসাৱশেষো ইয়াত আছিলে, আৰু যোনটো মন্দিৰটো প্ৰকৃত যোনটো মন্দিৰ আছিলে ইয়াতে আছে। এইদৰে আমাৰ ইয়াত শিল কাটি আমাৰ মন্দিৰ নিৰ্মাণ কৰা সভ্যতা আছিলে, সেই সভ্যতাৰ এইটো অৱশেষসমূহ থাকি গ'ল। এইটো প্ৰাকৃতিক দুৰ্যোগৰ ফলতেই ইয়াত হয়তো পানীৰ সোঁতৰ ফলত এই যিটো মন্দিৰ আছিল ইয়াৰ ধ্বংস হৈ গৈছিলে। ইয়াৰ ধ্বংসাৱশেষবোৰ ইয়াত আছে। যোনটো শুক্ৰেশ্বৰ দেৱালয় আছিলে, প্ৰকৃত দেৱালয়টো ইয়াতে আছিলে। এইটো ছমাহ চলে, যোনটো যেতিয়া পানী কমে তেতিয়া ইয়াত তৈয়াৰ কৰি লোৱা হয় এই দেৱালয়টো, আৰু যেতিয়া বাৰিষা সময় থাকে ইয়াতো পানীৰ তলতে থাকে। এইবোৰ যোনবোৰ বৰলা শিল বুলি কোৱা হয়, ইয়াত যথেষ্ট পৰিমাণে শিল আছে, বৰলা শিল মই দেখাম। এইটো প্ৰকৃততে শিল, ডাঙৰ ডাঙৰ শিল হয়। তাত বৰলা শিল বুলি কিয় কোৱা হয় সেইটো মই ইয়াৰ লোকেল মানুহৰ পৰা জানিবলৈ প্ৰয়াস কৰিম। আমি ইয়াৰ পৰা জানিব চেষ্টা কৰিম। আমাৰ ইয়াৰ শিলবোৰক বৰলা শিল বুলি কিয় কোৱা হয়? নহয়, ইয়াৰ শিলবোৰ আচলতে বৰলা নহয়, বৰলা এটা শিল আছে সিফালে। এটাই আছে ইয়াত। আচলতে বৰলা শিল নহয়, বীৰভদ্ৰ হয়। আচ্ছা, বৰলা বুলি মানুহে কিয় কয়? বৰলা এইটো কথিত ভাষাত কোৱা হয়। আছে বীৰভদ্ৰ আছিলে, বৰলা বুলি কয়। আচ্ছা। আচলতে বীৰভদ্ৰ উৎপত্তি সম্বন্ধে তুমি জানিবলৈ হ'লে এইটো মানে শাস্ত্ৰ চাব লাগিব। শাস্ত্ৰত লিখা আছে, যেতিয়া সতী আত্মহত্যা কৰিছিলে তেতিয়া শিৱৰ খঙত জটাৰ পৰা এজন অসুৰ জন্ম হৈছিলে। এই অসুৰজনে হ'ল বীৰভদ্ৰ। আচ্ছা। সেই বীৰভদ্ৰকে আমাৰ ইয়াত কথিত ভাষাত বৰলা বুলি কয়। তেখেতে বিয়া পতা নাছিল চাগে, সেইকাৰণে কৈছিল চাগে নেকি? বৰলা এইটো মানে বৰলা অসমীয়া শব্দ, বৰলা শব্দ মানে বিয়া বাৰু নকৰাটো বৰলা বুলি। শিলে কেতিয়াবা বিয়া পাতে জানো? মানে এইটো এটা যিটো লোকবিশ্বাস আছে, সেইটো লোকবিশ্বাসৰ কথা নাই, শিলে বিয়া নাপাতে। ইয়াত থকা প্ৰতিটো শিলে এটা অভিশপ্ত এজন, যেনেকে বীৰভদ্ৰ এজন অভিশপ্ত আছিলে মানে। আচ্ছা। যেনেকে এইবিলাক শিল আছে, আপোনাৰ প্ৰতিটো শিলে এজন হয়। আচ্ছা। এইটো প্ৰকৃতৰ সকলোৰে নাম আছে, যিটো হয়তো আমাৰ যোনটো আমাৰ তথ্যৰ অভাৱত আমি নাজানো। সেইটো তথ্যৰ অভাৱত মানে ইয়াত মানে কি লোকবিশ্বাস মতে কি 1 কোটি শিৱলিংগ থাকিলে কাশী হয়। আচ্ছা। 29 কোটি শিৱলিংগ বিশ্বনাথ ঘাটত আছে। আচ্ছা, এইটো কাৰণে 29 কোটি শিৱলিংগ ইয়াত আমিতো নোৱাৰো, আমাৰ পূজাৰীসকলেও নোৱাৰে। প্ৰতিটো শিলেই আপুনি এটা শিৱলিংগ হয়, শিৱলিংগ বুলি বিশ্বাস। আচ্ছা। ইয়াৰ প্ৰকৃত এটা নাম আছে। আপুনি প্ৰকৃততে তেতিয়া গুপ্তকাশীৰ ৰহস্যটো পাব। সেইকাৰণে মই কৈছো যে প্ৰতিটো শিলে এটা অভিশপ্ত লিংগই হওক, কিবাই হওক, আৰু প্ৰতিটো শিলতে আপুনি গহ্বৰ পাবই। গহ্বৰো আছে না? গহ্বৰ পাব। আৰু এইটো মন্দিৰটো পানীৰ মাজত আছে যে, সেই মন্দিৰটো কি মন্দিৰ বুলি জনা যায়? এইটো মন্দিৰ আচল বুৰঞ্জী নাম হ'ল গুপ্তকাশী বিশ্বনাথ ধাম। আচ্ছা। তেখেতক আমাৰ গাঁৱত বা আমি জনাত ৰাইজে পানী বিশ্বনাথ বুলি কয়। পানী বিশ্বনাথ অৰ্থ হ'ল কি, ছমাহ পানীৰ তলত থাকে আৰু ছমাহ বামত পূজা হয়। এতিয়া বহাগৰ 2 তাৰিখৰ পৰা তেখেতক মানে গাই বাই লৈ ফুৰাবলৈ নিব, তাৰ পাছৰ পৰা এই মন্দিৰ ভাগ নাথাকে আৰু। এইটো বিশ্বনাথ বুলি কোনজন দেৱতাক জনা যায়? সেইটো বিশ্ব মানে গোটেই পৃথিৱী মানে হয়। এইটো মানে হ'ল গৰাকী, গোটেই পৃথিৱীৰ গৰাকী হ'ল শিৱ। আচ্ছা। মানে আচলতে মানে যেনেকে এছেম্বলি হ'বলৈ বহুতো লাগে, তেনেকে ব্ৰহ্মা বিষ্ণু মিলি পেলাই বিশ্ব ব্ৰহ্মাণ্ড হয়। আচলতে ত্ৰিদেৱ হয়, কিন্তু যিহেতুকে আমি জানো শিৱই জীৱ দিয়ে, শিৱই মালিক, শিৱ সৰ্বে সৰ্বা বুলি কয়। শিৱ কম সময়তে সন্তোষ হয়। গতিকে আমি এটা পৰম্পৰা বিশ্বাস আছে, শিৱক প্ৰত্যেকেই ভাল পায়, আৰু শিৱই
মানে মন চাই পেলাই বৰ দিয়ে। যিহেতু মানে আমি এনেই ঘৰুৱা ভাষাত কৈছোঁ যে যিহেতু আমাৰ মানে প্ৰায় আমি ধেমেলীয়াভাৱে গাঁও অঞ্চলত মানে শিৱক আমাৰ সাধাৰণ মানুহ যোনটো দুখীয়াৰ দেৱতা বুলি জনা যায়, সেইটো সেই দুখীয়াৰ দেৱতা হিচাপে আহে যে কমন মানুহৰ দুখীয়াৰ দেৱতা মানে আচলতে শিৱ মানে ইতিহাস মতে জুলুঙাধাৰী বুলি কয়। তেখেত হ'ল কি মানে শিৱৰ কোনো হেৰি নাই। শিৱ এটা আধ্যাত্মিক এটা শক্তি, যেনেকে দুৰ্গা দেৱী আধ্যাত্মিক, শিৱ আধ্যাত্মিক। শিৱৰ কোনো জন্ম নাই, শিৱৰ কোনো মা দেউতাক নাই, শিৱৰ জন্ম হ'ল আধ্যাত্মিক ওমকাৰ। কিন্তু কিছুমানে গংগাৰ পৰা জন্ম হৈছে বুলিও কয়। গংগাটো কেতিয়াও জন্ম হ'ব নোৱাৰে, সেইটোতো ভুল তথ্য। কিছুমানত জনা যায় যে গংগা পাৰ্বতী শিৱৰ, আমি জনাত শিৱৰ প্ৰথম দ্বিতীয় কন্যা পত্নী ধৰা হয়। কিন্তু লোকবিশ্বাস মতে এনেকেও আছিল যে মাক আছিলে গংগা, সেইকাৰণে ইয়াত হেৰি সেইটো কাহিনী। যেতিয়া হেৰি এবাৰ বিষ্ণুৱে যেতিয়া এবাৰ কিবা নৈশভোজ আয়োজন কৰিছিলে, তেতিয়া শিৱ কৈলাশত ধ্যানত গৈছিলে। তেতিয়া পাৰ্বতী ঘৰত আছিলে, গংগা আছিলে ঘৰত। যেতিয়া বিষ্ণু আহিলে, গংগাই বিষ্ণুক ধুনীয়াকৈ শুশ্ৰূষা কৰাৰ ফলত আৰু বিষ্ণু সন্তুষ্ট হৈ গংগাক কিছু বৰ দিলে। তাৰপাছতে শিৱই আহি সুধিলে আজি কোন আহিছিল? কৈছে আজি প্ৰভু স্বয়ং শ্ৰীহৰি বিষ্ণু আহিছিলে। তেতিয়া ক'লে মই স্বয়ং শ্ৰীহৰি বিষ্ণুৰ কাৰণে আজি কিমান বছৰ ধৰি কৈলাশত তপস্যা কৰি আছোঁ, মই পোৱা নাই, তুমি পালা, তুমি বহুত ধন্যবাদ। তুমি এনেকুৱা কাম কৰিছা, তোমাক যিটো কাম নেকি মই প্ৰশংসা কৰিব নোৱাৰোঁ, তাৰ কাৰণে তুমি মোৰ লগতে থাকা, সেইটো। আৰু দ্বিতীয় কথা ভগীৰথী গংগা বুলি কয়, যিটো ভগীৰথী গংগা, সেইটো হ'ল কি মানে যেতিয়া কৌৰৱসকলৰ পৰিয়াল চব মৰি ধ্বংস হৈ গৈছিল, তেখেতসকলৰ পিণ্ডৰ কাৰণে, তেখেতসকলৰ মুক্তিৰ কাৰণে তেতিয়া ভগীৰথে গংগা আনিছিলে। ভগীৰথে গংগা অনাৰ পাছত তেতিয়া গংগাৰ ইমানেই প্ৰবল সোঁত আহিছিলে, সোঁত ৰাখিবৰ কাৰণে শিৱৰ বাহিৰে উপায় নাই। তেতিয়া শিৱহে গংগাক বান্ধি থৈছিল বুলি এটা ইতিহাস আছে। এতিয়া প্ৰকৃত সত্যটো ধৰা এইটো পৌৰাণিক হেৰি আৰু তত্ত্ব আৰু এইটো মই নাজানো বাৰু, আমিও শুনাহে। এইটোতো এইটো কথিত আছিলে আৰু এইটো ঠিক। ইয়াত পৰ্যটনৰ পৰিমাণ আগতকৈ বাঢ়িছেনে? পৰিমাণ বাঢ়িছে, হয়, ঠিকে আছে, ঠিক আছে, ধন্যবাদ। ঠিক আছে।